নমস্কাৰ ৰাইজ, মোৰ এইটো এই ঘোঁৰা যিটো গাহৰিটো আছিল সেইটো মই খাচী কৰিছোঁ। খাচী কৰিব আজি হ'ল মোটামুটি 20-25 দিনমান হ'ল। এতিয়া মই এইটো বিক্ৰী কৰিব বিচাৰি আছোঁ, কিন্তু বৰ্তমান যিটো মানে মহামাৰী বেমাৰ হৈছে, গাহৰিৰ মানে বহুত গাহৰি আমাৰ ইয়াতে মৰি ধ্বংস হৈ গ'ল। মানে আমাৰ গাঁৱত বা আমাৰ ওচৰৰ পাজৰৰ গাঁওকেইখনত বাৰু এতিয়ালৈ হোৱা নাই, কিন্তু আমাৰ ছয়গাঁও অঞ্চলতে বহুত ফাৰ্মৰ গাহৰিবিলাক মৰিল আৰু বহুতো মানে চৰকাৰী মানুহ আহি ডক্তৰ আহি গাহৰিবিলাক মানে ফাৰ্মত আহি মাৰি থৈ যায়। মানে বেমাৰটো যেতিয়া ধৰাত পৰে, আফ্ৰিকান চুৱাইন বেমাৰ। এতিয়া মই এই দুটা গাহৰি বিক্ৰী কৰিব বিচাৰি আছোঁ। এইটো মোৰ মাইকী গাহৰি আছিল, মানে এবাৰ পোৱালি হৈছে, তাকো এটা পোৱালি হৈছিল মানে মোৰ কিবা অলপ ভুলৰ কাৰণে। এতিয়া মই এইটো আৰু ভিতৰত আহিছিল মাজতে, কিন্তু মই মানে এইটো ছাৰ্ভিচ কৰিব বিচৰা নাই, এইটো বিক্ৰী কৰিব বিচাৰি আছোঁ। কিন্তু এতিয়া মানে এনেকুৱা হৈছে, গাহৰিৰ দামটো ইমানেই নামি গৈছে মানে বেপাৰী ঘৰতে আহিব নিবিচাৰে। মানে আৰু চৰকাৰৰ পৰাও নিৰ্দেশনা দিছে যে বেমাৰী গাহৰি কিনিব নালাগে। মোৰতো বেমাৰ হোৱা নাই, ধুনীয়াকৈ দানা খাই আছে। কিন্তু মানে এতিয়া এনেকুৱা হৈছে যে বেপাৰীবিলাকো মানে এনেকুৱা হৈছে, কিছুমান বেপাৰীয়ে বেমাৰী হ'লেহে মানে ঘৰত যাব বিচাৰে। সেনেকুৱা হৈছে যে মানে বেমাৰী গাহৰিবিলাক কমতে পায়, 1000 টকা 2000 টকা 3000-4000 টকা সেনেকুৱাকৈ দি দিয়ে মানুহবিলাকে। ভাল গাহৰিবিলাক মানে কিনিব নাহে আৰু, যিহেতু এইবিলাক গাহৰি অলপমান ৰিয়েল দামত কিনিব লগা হয়। এতিয়া এই দুটা মই বিক্ৰী কৰিম বুলি আজি মোটামুটি 15-20 দিনৰ পৰা মানে বেপাৰীবিলাকক ফোন কৰি আছোঁ, চেলিং নাই বুলি কৈ আছে, ছাপ্লাই নাই। এতিয়া তাৰ কাৰণে মোৰো বহুত অসুবিধাৰ সন্মুখীন হৈ আছোঁ। যি নহওক বাৰু, এই দুটা মই বিক্ৰী কৰিম আৰু যদি কোনোবা কাষ্টমাৰ আছে বা কোনোবা তেনেকুৱা মাংস বিক্ৰী কৰা মানুহ মোৰ ভিডিঅ'বোৰ চাই মোক যোগাযোগ কৰিব পাৰে। মোৰ যোগাযোগ নম্বৰটো মই স্ক্ৰীণত দি থৈ দিছোঁ। এইটো মোৰ ঘোঁৰা গাহৰি আছিল, খাচী কৰিছোঁ। মোটামুটি এতিয়া ইয়াৰ ওজন মই 2 কুইণ্টেলৰ ঠিক 2 কুইণ্টেল হ'ব লাগে, বা 2 কুইণ্টেলৰ 1 কেজি 2 কেজি হয়তো কমো হ'ব পাৰে। মই এনেই ফিটাই দি জুখিছিলোঁ, ফিটাই দি জোখোতে মই যিটো ওজন হয় সেই ওজনটো পাইছিলোঁ 1 কুইণ্টেল 99 কেজি, মানে 2 কুইণ্টেলৰ 1 কেজি কম। গতিকে এতিয়া অৰিজিনেল একদম যিটো মানে সঁচা ৱেট, সেই ৱেটটো পাল্লাত জুখিলে ওলাই যাব। আৰু এইটোৰ ৱেট দেখাইছে মোৰ মোটামুটি 150 কেজি। গতিকে এই দুটা মই বিক্ৰী কৰিম। যদি কোনোবা মাংস কটা মানুহে মোৰ ভিডিঅ'টো পায়, মোক যোগাযোগ কৰিব। কি হিচাপত মানে দামটো হ'ব মোক ফোন বা মেছেজ কৰিলে হ'ল, মই সেই হিচাপত আপোনালোকৰ দাম আৰু মোৰ দাম মিলিলে মই বিক্ৰী কৰি দিম। মই আৰু বেছি ভিডিঅ'বিলাক বেছি দীঘলীয়া নকৰোঁ আৰু মোৰ যিখিনি ক'ব লগা আছিল মই কৈ দিলোঁ। বাকী ফোন কৰিলে হ'ল বা মেছেজ কৰিলে হ'ল। আৰু বাকী যিবিলাক গাহৰি পালক আছে, তেখেতসকলেও যদি কিবা জানিব বিচাৰে বা মোক কিবা পৰামৰ্শ দিব বিচাৰে, মোৰ লগত যোগাযোগ কৰিলে হ'ল। আজিলৈ ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।